বহুত মানুহ মৃত্যুমুখত পৰিছে, হাজাৰ হাজাৰ মানুহ বৰ্তমান মৰি গৈছে। আৰু ৰাইজ আপোনালোকক কৈছোঁ, আপোনালোক কোনো বেয়া কামেই নকৰিব। ইমান দূৰৰ পৰা গ'লোঁ, তোমালোকে দৰ্শন কৰিব নোৱাৰা, এনেকৈ মানে নিগেটিভ কমিব নিদিব না। আমাকতো একো ভুল নাইকিয়া, আমিতো আহিছোঁ। এনেকুৱা পৰিস্থিতি হ'বলৈ আমিতো ভবা নাছিলোঁ না। নাজানো এইটো আমাৰ লগত কি চলিছে, কি হৈছে, মই একো ভাবিয়ে পোৱা নাই মানে। হৰ হৰ মহাদেৱ, মোৰ মহাদেৱ ভক্তসকল, আজি এইটো ভিডিঅ'টো এনেকৈ বনাব লাগিব বুলি মই কেতিয়াও ভবাই নাছিলোঁ। আজি আমি ঘৰৰ পৰা চাইকেল লৈ অহা আজি 18-20 দিন ওপৰ হৈ গ'ল, কিন্তু এনেকৈ যে ভিডিঅ'টো বনাব লাগিব বা বনাম বুলি মই কেতিয়াও ভবাই নাছিলোঁ। ইমান দূৰৰ পৰা চাইকেল লৈ আহিলোঁ। আমি কেদাৰনাথ মন্দিৰ পিয়ালি কিনাৰত আছোঁ বুলি ক'লেও বেয়া নহ'ব। জাষ্ট 30 কিলোমিটাৰ দূৰত আমি বৰ্তমান আছোঁহি, কিন্তু আমাৰ দিনেই বেয়া নাই, আমাৰ ভাগ্যই বেয়া নাই, আমি একদম একো নাজানো। বাকী ৰাস্তা বৰ্তমান ভাগি একেবাৰে খতম হৈ গ'ল। ভাবিছিলোঁ ৰাস্তা বনাব ধুনীয়াকৈ, আকৌ ধুনীয়াকৈ দৰ্শন কৰিম। ভাবিছোঁ ভিডিঅ'টো তোমালোকৰ এনেকৈ নবনাওঁ, ভাবিছোঁ ৰাস্তা ভাগিছে বনাব, কিন্তু এতিয়া গম পালোঁ বোলো ৰাস্তা একেবাৰে নাইকিয়া। তাকে এতিয়া বহুত মানুহ মানে মন্দিৰত যদি গৈছিলে, তাতো মানে বৰ্তমান ৰখি আছে, আহি পোৱা নাই। চব মানে প্লেনৰ যোগেদি গোটেই মানুহ অনা কৰিছে, আৰু বহুত মানুহ মৃত্যুৰ মুখতো পৰিছে। বাকী বেয়া লাগিছে, বহুতেই বেছি বেয়া লাগিছে। এনেকৈ যে ভিডিঅ'টো বনাম মই এতিয়া ভবাই নাছিলোঁ মানে। জাষ্ট 30 কিলোমিটাৰ ভাবি চাওক, আমাৰ গহপুৰৰ পৰা ইয়ালৈ টোটেল মন্দিৰলৈকে 25 কিলোমিটাৰ বাট হয়। ইমান দূৰ চাইকেল লৈ আহি জাষ্ট 30 কিলোমিটাৰ বাট আমাৰ কাৰণে খুব বেছি আধা ঘণ্টা বাট হয়। এই আধা ঘণ্টা যোৱা আমি বৰ্তমান ঘূৰি যাব লাগিব। বাকী একদম ভাগ্য এনে, আমাৰ মহাদেৱে আমাক দৰ্শন কৰিবলৈ নিদিয়ে, এইটো আমি ক'ব নোৱাৰোঁ। আপোনালোকে ভুল নকৰিব, ৰাইজৰ বহুতখিনি মৰম চাপত বৰ্তমান পাইছিলোঁ। আৰু ভিডিঅ'টো বনাওঁতে মোৰ বৰ্তমান কাৰণো ঠিং খাই আহিছে মানে কথাকেইটা কৈ থাকোঁতে মানে মোৰ নিজকে যে মানে বেয়া লাগিছে। এনেকৈ যে ভিডিঅ'টো বনাব পাম বা আমি এনেকৈ ঘূৰি যাব লাগিব, এতিয়া মানে ভবাই নাছিলোঁ। সঁচাকৈ বহুত বেয়া লগা পৰিস্থিতিৰ মাজত আমি বৰ্তমান আহি পাইছোঁহি। আৰু আমি এনেকুৱা এটা জেগাত আছোঁ, পাহাৰৰ একেবাৰে ওপৰ বুলি ক'ব লাগিব। জাষ্ট পাহাৰ যদি ভাগি যায়, আমি চাগে মৃত্যুমুখত পৰিব লাগিব। ভগৱানে নকওঁ এনেকুৱা যে হওক। বাকী বহুত বেছি বেয়া লাগিছে। বেয়াটো এনেও লাগিব ন, এনেও বেয়া লাগিব। এই 20-25 দিন যে আপুনি কিবা এটা কাম পাম বুলি যেতিয়া আহিব, চাইকেলৰ হওক বা গাড়ীতে হওক, সেইটো আপুনি নিজে গম পাব কেনেকুৱা এটা মানে হেৰি হ'ব। সেইটো মই আপোনাক ভিডিঅ'ৰ যোগেদি কেনেকৈনো বুজাম। আপোনালোকৰতো দুখটো দূৰৰে কথা, মই নিজে দেখা নাপালোঁ ইমান দূৰৰ পৰা আহি। এতিয়া ভবাই নাছিলোঁ এনেকুৱা এটা পৰিস্থিতি আমাৰ পৰিবই বুলি। জাষ্ট অলপমান দূৰ, জাষ্ট আধা ঘণ্টা বাট। নাজানো ভাগ্যই বেয়া নে কিয়ে, ৰাইজৰ ইমানখিনি মৰম ছাপোৰ্ট পাই আমি আহি আছোঁ। বহুত বেছি ভাল লাগিছিল, ৰাইজে ইমানখিনি ছাপোৰ্ট কৰিছিলে আৰু আমি ভালো পাইছিলোঁ। ইমানখিনি ৰাইজৰ ছাপোৰ্ট, অসমবাসী ৰাইজক ছাপোৰ্ট পাইছিলোঁ, বহুত বেছি ভাল লাগিছিলে। কিন্তু তথাপি হাৰ নামানো। এইবাৰ আহিব নোৱাৰিলোঁ কিয়, নেক্সট বাৰ চাইকেলে নহয়, নেক্সট বাৰ গাড়ী লৈ আহিবলৈ চেষ্টা কৰিম। তথাপি জীৱনৰ এবাৰ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিয়ে যাম, যদি বাবাই যদি ভালকৈ ৰাখে। আপোনাক মানে ভাষাৰে বুজাব নহয়, এনেকুৱা এটা পৰিস্থিতিৰ মাজত সোমাইছোঁহি মানে। ভাবিছিলোঁ 2-3 ৰুমতে থাকিম, বিন্দাছ কষ্ট মষ্ট নেখামি হ'লেও থাকিম। ভাবিছিলোঁ এবাৰ জাষ্ট দৰ্শন কৰি যাম বা তোমালোকক অলপ দেখুৱাম। সপোন ভাগিয়ে থাকিলে। তোমালোকক কেনেকৈ বুজাওঁ মই এইটো ভাবিয়ে পোৱা নাই মানে। ইমান দিন তোমালোকক দেখুৱাম বুলি ভিডিঅ' বনাই আহিলোঁ, লগতে ময়ো চাম বুলি আহিলোঁ, বা অসমবাসী ৰাইজ ভালে থাকোঁ বুলি ধুনীয়াকৈ আশীৰ্বাদ এটা ল'ম বুলি আহিলোঁ। মই নিজৰ কাৰণে ল'ম বুলি ভাবিলোঁ, কিন্তু কি হ'ব, সপোন ভাগিয়ে থাকিলে। নাজানো এইটো আমাৰ লগত কি চলিছে, কি হৈছে, মই একো ভাবিয়ে পোৱা নাই মানে। বহুত মানুহ মৃত্যুমুখত পৰিছে, হাজাৰ হাজাৰ মানুহ বৰ্তমান মৰি গৈছে। তথাপিও আমি একদম হেৰি কৰা নাছিলোঁ। ভাবিছিলোঁ জাষ্ট 2জন মৰিছে, ইমান হেৰি কৰা নাছিলোঁ মানে। জাষ্ট ভাবিছিলোঁ এবাৰ চাই যাম, কিন্তু এতিয়া চাই আহিলোঁ যে ৰাস্তা একেবাৰে নাইকিয়া, আৰু ৰাস্তা বনালে বছৰ লাগিব চাগে।
নাজানো এই বছৰ কাৰণে আমাক বাবাই দৰ্শন কৰিব নিদিলে। কি ক'ম, ভিডিঅ' বনাই থাকোঁতে মোৰ নিজকে নিজে বহুত বেয়া লাগিছে, লগতে গানো উঠি আহিছে। এনেকুৱা এটা পৰিস্থিতিৰ মাজত আহি সোমাম বুলি আৰু ৰাইজ আপোনালোকক কৈছোঁ, আপোনালোক কোনো বেয়া কামে নকৰিব। মই ইমান দূৰৰ পৰা গ'লোঁ, তোমালোকে দৰ্শন কৰিব নোৱাৰা, এনেকৈ মানে নিগেটিভ কমিব নিদিব না। আমাকতো একো ভুল নাইকিয়া, আমিতো আহিছোঁ। এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি আমিতো ভবা নাছিলোঁ না। প্ৰথমতে কৈছোঁ দেই, কোনো নিগেটিভ কমেণ্ট নিদিব। আমি এই ভিডিঅ'টো এনেকৈ বনাব লাগিব বুলি মই কেতিয়া ভবাই নাছিলোঁ। মোৰ গাত ভুল নাই। মইতো জাষ্ট জানো হয় 6 মাহ খোলা থাকে, 6 মাহ বন্ধ থাকে। আমি একেবাৰে লাষ্টটো মাহত আহিছোঁ, একেবাৰে লাষ্টত একেবাৰে এইটো মানে আৰু বন্ধ হ'বলৈ আৰু মাজত এমাহ আছে। এইটো চিজন মানে তৰা চৰা পাহাৰ চাৰ খহাটো মানে ভগাটো মানে বেছি হয় মানে। আমি ইমান নাজানো, আগতে অহা নাই। বাকী কিনো কওঁ কিনো মানে ভাবিব নাই, ঘৰলৈ যাবলৈ মন নাইকিয়া গৈছে। ইমান দূৰৰ পৰা আহি যদি ঘূৰি যাবলগীয়া হয়, এতিয়া আপোনালোকক কেনেকৈ বুজাম বাৰু, কেনেকৈ যাম। বাকী আৰু কিনো ক'ম, তোমালোকক কোনো ভুল নুবুজিব। যিমান পাৰে সকলোৱে হৰ হৰ মহাদেৱ কমেণ্ট কৰক। আৰু যিসকল মৃত্যুমুখত পৰিছে সেইসকলৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক, যে সেইসকলক আত্মাই ধুনীয়াকৈ হেৰি হওক। মানে কথাই ওলোৱা নাই মুখৰ পৰা, মানে কি ক'ম একো ভাবিয়ে পোৱা নাই মানে। বাকী এই 20-25 দিন ৰ'দে বৰষুণে তিতি মেলি আহি আছিলোঁ, অৱশেষত সেইটোৱে হ'লগৈ, কেদাৰনাথ মন্দিৰ বন্ধ। বাকী গাইজ হ'ব দিয়ক, ইডিট নকওঁ এইটো ভিডিঅ', কথা ইডিট নহয়, ডাইৰেক্ট আপোনালোকক কেমেৰা ধৰিছোঁ, এফালৰ পৰা কৈ কৈছোঁ, ইডিট নাই পোৱা। চিম্পুল জাষ্ট মোৰ মনৰ কথা কোৱা শ্বেয়াৰ কৰিছোঁ। বেলেগটো দুখাবৰ কাৰণে তোমালোকে হেৰি কৰা নাছিলোঁ, জাষ্ট মোৰ মনৰ কথা মই যিবোৰ কথা কৈ আছোঁ, মানে মোৰ মনৰ লগত চলি থকা মই কথা কৈ আছোঁ, ইডিট কৰা নাই। কেতিয়াও ভবা নাছিলোঁ এনেকুৱা পৰিস্থিতি আহিব বুলি। বাকী ভিডিঅ'টো মানে পাৰিলে অলপমান শ্বেয়াৰ কৰক। যিসকলে আমাৰ ভিডিঅ' আগৰ পৰা চাইছিলে সেইসকলক জনাই দিয়ক যে আমাৰ এনেকুৱা পৰিস্থিতিৰ কাৰণে আমি কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ। বাকী এইফালে আমি কাপোৰটো মেলি দিয়া আছিলে, যিহেতু ধুই দিছিলোঁ কাপোৰ সোপা, শুকোৱা নাছিলে। আৰু গামোচা বেগ বহুত ৱেইট হয় দেই, বহুত ৱেইট বেগ লৈ আহিছোঁ। কিন্তু কি হ'ব, দৰ্শন কৰিম বুলিতো আহিছিলোঁ, এনেকুৱা এটা হ'ব বুলি কেতিয়াও ভবাই নাছিলোঁ। বাকী ৰাইজ সকলো ভালে থাকক, সকলোৱে আশীৰ্বাদ কৰক। এইবছৰ নোৱাৰিলোঁ, অহা বছৰলৈ দৰ্শন কৰিব। বাকী হৰ হৰ মহাদেৱ, যিমান পাৰে কমেণ্ট কৰিব। বাকী ভিডিঅ'টো বাই বাই, জয় অসম, হৰ হৰ মহাদেৱ।